সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ পাহাৰলৈ আৰু মোৰ লগত আহিছে মোৰ ভণ্টি, মোৰ মা আৰু বৰমাই মাছ মাৰিব আৰু আমি অলপ কিবা শাক পাচলি ছিগিবলৈ আহিছোঁ। তো বলক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চাওক ইমান ধুনীয়া লাগিছে। কিয় ৰখিলি? কেনেকুৱা লাগিছে মোক প্লিজ কমেণ্ট কৰি জনাব হা। বহুত কষ্ট কৰি আহিছোঁ। এনেকৈ দুইজনীয়ে আহিলোঁ, আহি লৈ মাহঁতে বহুত পিছত থাকিলে আমি দুইজনীয়ে আগুৱাই আহিলোঁ আৰু ইফালে খৰি যোৱা মানুহ লগ পাইছোঁ। আপোনালোকক দেখুৱাই আছোঁ বলক। আগবাঢ়ি গৈ আছোঁ, ভাগৰ লাগিছে বহুত। আপোনালোকক টংঘৰ দেখুৱাই আছোঁ বলক, ধুনীয়া লাগিব চাই। চাওক টংঘৰত উঠি যোৱা জখলাটো আপোনালোকক দেখুৱাইছোঁ। ভণ্টিয়ে ওপৰত উঠি গ'লগৈ। চাওক এতিয়া ভণ্টিয়ে ওপৰলৈ যাব। ময়ো যাব পৰা হ'লে ভাল আছিল, মানুহ নাই, কিন্তু আহিব পাৰে মানুহ ঠিক নাই। ময়ো উঠিম বুলি ভাবিছোঁ, ভণ্টিয়ে উঠি গ'ল বাবে সেইটো বাবে ময়ো আধালৈকে উঠিলোঁ আৰু এতিয়া উঠি গৈ আছোঁ। এখন হাতৰে কেনেকৈ ধৰোঁ নাজানো, তথাপিও উঠিছোঁ আৰু আপোনালোকক বজাই দেখুৱাই আছোঁ। ইমান ধুনীয়া লাগিব, কিন্তু মোৰ উঠিবলৈ বহুত কষ্ট হৈছে। এনেকুৱা কৰি পিছফালৰ ভিউটো দেখুৱাই আছোঁ আপোনালোকে চাওক, ইমান ধুনীয়া লাগিছে। মাহঁতে ক'ৰবাতে থাকে, আমি গোটেই আগত আহি পালোঁ। বহুত এন্ধাৰ হৈছে, সেইটো বাবে আপোনালোকে চিনি নাপাব পাৰে। মই ইয়াতে ইয়াত বহুত মিছা মাছ পায় আৰু এই এনেকুৱা কৰি ককাই চাইকেলত, সেইটো আমাৰ ককা আৰু আইতা হয়, আমাৰ গাঁৱৰে হয়। এই দুইটাই আহি আছে, আপোনালোকে চাব পাৰে। খৰি লৈ আহিছে চাইকেলত আৰু আমি এতিয়া নামি যাওঁ। বহুত ভাগৰো লাগিছে। আমি আহিলোঁ আৰু ভণ্টিও নামি আহি আছে এইফালে। তাৰপিছত মায়ে আৰু আমাকো থৈ গৈছে এতিয়া বৰ্তমান। অথনি আমি তাক থৈ গৈছিলোঁ, এতিয়া মায়ে আমাক থৈ গৈছে। গৈ আছোঁ আপোনালোকক আৰু ধুনীয়া চিনাৰী দেখুৱাই আছোঁ। বৰমাই বোলে আগত মাছ মাৰি থাকিলে, সেইবাবে আমাৰ লগত অহা নাই, আহোঁতে লগ পাম। তাইও ব্লগ বনাব ষ্টাৰ্ট কৰিছে কালি পৰহিৰ পৰা। মই আপোনালোকক তাৰ লিংকটো ডেছক্ৰিপশ্যনত দি আছোঁ, আপোনালোকে চাব, সকলোৱে মৰম কৰিব, তাকে আশা ৰাখিলোঁ। তো ব্লগ আৰু নতুন ভিউ চাবলৈ ৰেডি হওক। আহি পালোঁ আৰু বহুত ভাগৰ লাগিলে বাবে ইয়াতে বহি ল'লোঁ। তাৰপিছত পানী অকণমান খালোঁ। এতিয়া হাবিত সোমাব লাগিবগৈ। আপোনালোকক দেখুৱাব নোৱাৰিম চাগে, যেতিয়া ওলাই আহিম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱাকৈ জিৰাই লৈ অলপ এতিয়া হাবিলৈ সোমাইছোঁ। এনেকুৱা ঠাণ্ডা বটলটো হাতত লৈ গৈ আছোঁ, গোটেই বটলটোত বৰফ হৈ আছে। মোনাত ভৰাই ল'ব দিলোঁ, মায়ে ক'লে মোনাত নালাগে, মোনাত বস্তু ভৰাম, সেইবাবে হাততে লৈ লোৱা এনেকৈ বুলি ক'লে। মই সেইকাৰণে ঠাণ্ডা বটলটো হাততে লৈ আছোঁ, ল'ব পৰা নাই। ৰাস্তাটো এৰি এতিয়া সৰু ৰাস্তাটোলৈ গৈ আছোঁ আৰু এই ৰাস্তাটোত গ'লে মানে আমি যি পাত বিচাৰি আহিছোঁ, আমি সেয়া পাত বিচাৰি পাম। তো চাই থাকক, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এটা পাত পাইছোঁ, আপোনালোকক দেখুৱাই আছোঁ। মায়ে কিবা নাম ক'লে, মোৰ মনত নাই। চাওক, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। ছিগিব নোৱাৰি। বহুত ধুনীয়া পাহাৰীয়া ফুলবোৰ আছে, আপোনালোকক তাৰ মাজত দেখুৱাই আছোঁ। মই ইমান ধুনীয়া ফুল এটা দেখা পাইছোঁ, আপোনালোকে চাওকচোন, বহুত ধুনীয়া লাগে পাহাৰৰ ফুল।
পাত ছিগি ভাগৰি পৰিলোঁ। এতিয়া শিলৰ ওপৰত অকণমান বহি লৈছোঁ আৰু এয়া ভণ্টিও বহি লৈছে। আমি কিমান ওপৰত আছোঁ আপোনালোকে সেই ৰাস্তাটো দি আহিছোঁ। এইফালেদি উঠি আহি এনেকৈ উঠি আহি এইখিনিত বগালোঁ অকণমান টাইম বগাই কৰিহে উঠি আহিছোঁ। আৰু সেয়া আমি এতিয়া সেই তালৈকে যাম। আৰু তাত ঝৰ্ণা এটা আছে। ঝৰ্ণা মানে তেনেকুৱা ঝৰ্ণা নহয়, ঝৰ্ণাটো ওপৰত আছে, আমি ওপৰত যাব নোৱাৰোঁ। সেইবাবে আমি এই তলত এটা ডুং আছে, নিজৰা হয়, তালৈকে যাম। তো বোলো ভিডিঅ'টো চাই থাকক আপোনালোকে। ফাইনেলি গাইজ আহি পালোঁ ঝৰ্ণাটোৰ কাষলৈ। আপোনালোকক দেখুৱাই আছোঁ ব'লো, মাহঁতে আগতে গ'ল। ভণ্টিয়ে খৰি বিচাৰি গৈছে। এয়াই আছিল আপোনালোকক দেখুৱাব লগা জেগাটো। দেখে গাইজ এটা কৰিব নোৱাৰে এইটো নিজৰাটোত, কাৰণ ইয়াত ভগৱান আছে। আগৰ দিনৰ মানুহে কয় গছ এডাল আছিলে বহুত ডাঙৰ, সেই গছডালৰ তলত যোনে চাকি এগছ যাৰ এতিয়াৰ নিচিনাকৈ আগৰ মানুহে মানে দোকানত যায় কিবা যায় কাপোৰ নিকিনে আৰু ভগৱানক বহুত বিশ্বাস আছিল বাবে তেতিয়াৰ যুগত আছিলেও এইবিলাক, আপোনালোকে বিশ্বাস নকৰিব পাৰে, তথাপিও মই কৈ দি আছোঁ। ইয়াৰ ওপৰতে কোনোবা এডাল গছৰ তলত এগছ চাকি দিব লাগে দৰা কইনাক সাজপাৰৰ বাবে। ইয়াত এগছ চাকি দিব লাগে। দিয়া ধৰক কালিৰ মান বিয়া দেখিছে, এইবিলাক দেখিছে।